ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখন হাতত তুলি লৈছোঁ আৰু লেচন নম্বৰ 4 এ গ্লাছ অফ লেমনেড শীৰ্ষক পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। পাঠৰ নাম এ গ্লাছ অফ লেমনেড। লেমনেড মানে হৈছে নেমুৰ চৰ্বত, অৰ্থাৎ এগিলাছ নেমুৰ চৰ্বত। Guess who the people are in the picture and what they are doing. এতিয়া অনুমান কৰিবলৈ কৈছে ছবিখনত কোন কোন মানুহ আছে আৰু তেওঁলোকে কি কাম কৰিছে। আমি ছবিখন চাওঁ আহাচোন। ছবিখনত দেখা পোৱা গৈছে ইয়াত মাকে পাচলি কাটি আছে, ইয়াত এজন ল'ৰাই পানী বাকি আছে আৰু ওপৰৰ ছবিখনত এগৰাকী মহিলাই ধান চাউল জাৰি আছে আৰু এজন ল'ৰাই ঢেঁকী পিঠাগুড়ি খুন্দাত সহায় কৰি দিছে। ঢেঁকী দিয়াত এগৰাকী মহিলাই ঢেঁকী দি আছে আৰু এগৰাকীয়ে পিঠা ভাজি আছে। এতিয়া আমি এইখন ছবি চাওঁ আহাচোন। এই ছবিখনত এইজন হয়তো দেউতাকে কি কৰিছে, পাচলি কাটি দিছে, মাকে বাচন ধুই আছে আৰু এই অকণমানি ছোৱালীজনীয়ে আটা বেলি আছে, অৰ্থাৎ ৰুটি বনোৱাত হেল্প কৰি দিছে। Work in pairs and say how you can help your parents in the kitchen. এতিয়া দুজনকৈ লগ হৈ ল'বলৈ কৈছে আৰু ক'বলৈ কৈছে যে তোমালোকে তোমালোকৰ মা দেউতাক পাকঘৰত কেনেদৰে সহায় কৰি দিয়া, অৰ্থাৎ কি কৰি সহায় কৰি দিয়া সেই সম্পৰ্কে কথা পাতিবলৈ কৈছে। Let's read. এতিয়া পঢ়ো আহা। আমি ষ্টৰিটো পঢ়ো আহাচোন। বুবুৱে কৈছে, মা ইট ইজ ভেৰি হট টুডে. আজি বৰ গৰম পৰিছে। I feel very thirsty. মোৰ খুব পিয়াহ লাগিছে। Thirsty মানে হৈছে পিয়াহত থকা বা পিয়াহ লগা। তেতিয়া মাকে কৈছে, Mother, would you like a glass of lemonade? তুমি এগিলাচ নেমু চৰ্বত খাবলৈ ভাল পাবানে? Lemonade মানে হৈছে নেমু চৰ্বত। তেতিয়া বুবুৱে কৈছে, Lemonade নেমু চৰ্বত। Mother, মাকে কৈছে, It is a drink made from lemon. Lemon মানে হৈছে কাজি নেমু। এইটো এটা পানীয় যিটো কাজি নেমুৰ পৰা বনোৱা হয়। Come to the kitchen, dear. পাকঘৰলৈ আহা। I'll show you how to make lemonade. মই তোমাক দেখাম কেনেকৈ নেমু চৰ্বত বনাই। বুবু, Oh, that would be nice. এইটো খুব ভাল কথা হ'ব। বুবু and his mother are in the kitchen. বুবু আৰু তাৰ মাকে ক'ত আছে? পাকঘৰত আছে। তোমালোকে ছবিখনত চোৱাচোন, পাকঘৰৰ দৃশ্য এটা দেখা গৈছে। মাকে কৈছে, Mother, here is a jug of water. এয়া এজগ পানী আছে। বুবু, can you bring me a lemon from the vegetable basket? তুমি মোক শাক পাচলি থকা খৰাহীটোৰ পৰা এটা নেমু আনি দিব পাৰিবানে? তেতিয়া বুবুৱে কৈছে, Here it is, মা। এয়া মা। Mother, you are very quick. তুমি বৰ খৰতকীয়া। Let's see what we need. এতিয়া চাওঁ আহাচোন আমাক আৰু কি লাগিব। We need a knife, a glass, a spoon, some sugar and a little salt. আমাক কি লাগিব? এখন চুৰি কটাৰী, এগিলাচ পানী, এটা গিলাচ, এখন চামুচ, অকণমান চেনি আৰু অকণমান নিমখ। বুবু, are you ready? তুমি ৰেডি নে? তেতিয়া বুবুৱে কৈছে, Yes, মা। হয় মা। Mother, মাকে কৈছে, First take a glass of water. প্ৰথমতে এগিলাচ পানী লোৱা। Cut the lemon into 2 halves. এতিয়া কাজি নেমুটো দুটা ভাগত ভাগ কৰা। Squeeze 1 half of the lemon into the glass of water. এতিয়া এফালমান নেমু কি কৰিবলৈ কৈছে? পানীত চেপিবলৈ কৈছে। Put 2 spoonfuls of sugar. আৰু 2 চামুচ চেনি দিবলৈ কৈছে। Next add a pinch of salt. আৰু এতিয়া এচিকুটমান অকণমান নিমখ দিবলৈ কৈছে। Stir the mixture with the spoon. আৰু তাৰপিছত মিক্সাৰটো চামুচখনেৰে গুলি থাকিবলৈ কৈছে। Your lemonade is ready. তোমাৰ লেমনেড প্ৰস্তুত হৈ গৈছে, অৰ্থাৎ তোমাৰ নেমু টেঙাৰ চৰ্বত প্ৰস্তুত হৈ গৈছে। বুবু, Oh, it is simple. এইটোতো খুবেই চিম্পল, মানে খুবেই সাধাৰণ। I can do it myself now. মই এতিয়া এইটো মোৰ কাৰণে বনাব পাৰিম। Mother, now taste it. এতিয়া টেষ্ট কৰি চোৱা। বুবুৱে কৈছে, Oh, lovely. বৰ ভাল লগা হৈছে। Mother, can you make one for me next time? তুমি next time মোৰ বাবে বনাই দিব পাৰিবানে? তেতিয়া বুবুৱে কৈছে, Sure, মা। নিশ্চয় মা। I will make some lemonade for you tomorrow. মই অহাকাইলৈ তোমাৰ বাবে নেমু চৰ্বত প্ৰস্তুত কৰি দিম।
গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঠটো কেনে লাগিল তোমালোকৰ জনাবা মই ইয়াতে ভিডিঅ'টিৰ শেষতে তোমালোকৰ বাবে শব্দ অৰ্থসমূহ দি দিছোঁ তোমালোকে চাই লিখি ল'বা আৰু পৰৱৰ্তী কুৱেশ্যন এনচাৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ